মৰ্ণিং এভৰিৱান, দেখিছেনে বান্দৰৰ কাৰণে মই ভিতৰত সোমাব পৰা নাই, বহুত বেছি বান্দৰ আছে। গুড মৰ্ণিং। কিবাকে কৰি মই অফিচত সোমালোঁ আৰু এনেকুৱাই বান্দৰে উৎপাত কৰিছে, মানে অফিচত আহি মই গেট খুলিব পৰা নাই, ইমানেই বান্দৰ আছে আৰু মানে মোক সোমাবই ভয় লাগিছে। গোটেই গেটৰ আগফালে মানে গোটেই এগালমান আছে, মানে কি যে অৱস্থা কৰিছে বান্দৰে নহয়। আজি মই নাই কমেও 10-20 মিনিটমান মই বাহিৰতে ৰখি আছোঁ। এইটো দেখিছেনে, মই দেখাই আছোঁ দেই, আপোনালোকে চাই থাকিব। বান্দৰ ইমানেই উৎপাত কৰিছে, মানে ইহঁতে মোৰ ভয় লাগি গৈছে। চাব, এইটো দেখিছেনে, এইটো এইকেইটা দেখিছেনে, এইকেইটা চাওক, মোৰ ভয়ো লাগে। এইকেইটা কেনেকে ৰখিছে, যেনে তেনে কিবাকে কৰি মোক সোমাইছো, মানে চাওকচোন, আৰু আছে বহুত আছে। আৰু এইকেইটা দেখিছে কেনেকে উৎপাত কৰি আছে, এইকেইটা পোৱালিও আছে। এইকেইটা দেখিছে, এয়া চাওকচোন, এইফালেও আছে, এয়া চাওকচোন। কিবাকে কৰি মই সোমালো আৰু যেনে তেনে। মোৰ ইমান বেছি ভয় লাগিছে নহয়, যিহে মানে গোটেইফালে গেটৰ ইফালে সিফালে মানে গোটেইফালে বান্দৰ হৈ আছে। মানে সঁচাকে বহুত বেছি ভয় লাগিছে মোৰ আজি। কিবাকে কৰি অকণমান আঁতৰ হওঁতে চাবিটো খুলিও সোমাইছো, আৰু বাহিৰতো ইমান সময় ৰখি থাকিব নোৱাৰো ন, সেইটোৰ কাৰণে সঁচাকে কৈছো। ৰাম, বেয়া অৱস্থা কৰি দিছে বান্দৰে আজি মোক।